हेलो वेलकम टू माय चैनल हिंदी इलेक्टिव। आज मैं क्लास 10 कविदास विरचित साखी नाমৰ कविताটো आलोचना কৰিম। प्रथमতে कवि परिचयটো আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। পলম নকৰি আমি কবি পৰিচয়টো আৰম্ভ কৰোঁ। প্ৰথমতে আছে কবিদাস 1398 তেওঁৰ জন্ম হৈছিল আৰু 1518 চনত তেওঁৰ মৃত্যু হৈছিল। এই গোটেইখিনি নপঢ়ো, মই কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন মই বাছি লৈছোঁ, সেইমতেহে মই এইখিনি তোমালোকক ক'বলৈ চেষ্টা কৰিম। ইম্পৰ্টেণ্ট যিখিনি প্ৰশ্ন বনিব কবি পৰিচয় বা তো মই সেইখিনি বুজাবলৈ চেষ্টা কৰিম। এতিয়া प्रथमते जन्म कथाले आहूँ। कहा जाता है कि स्वामी रामानंद के आशीर्वाद के फलस्वरूप 1398 में काशी में एक विधवा ब्राह्मणी के गर्भ में आपका जन्म हुआ था। अर्थात स्वामी रामानंद आशीर्वादत 1398 सन विधवा आছিলে। विधवा ब्राह्मणी के गर्भ से विधवा বুলি ক'লে সকলোৱে বুজি পায় যাৰ স্বামী মৃত্যু হৈ যায় তেনে মহিলাক বিধৱা বুলি কোৱা হয়। তেনে অৱস্থাত জন্ম হোৱাৰ কাৰণে লোক লজ্জাৰ কাৰণে তেওঁ কি কৰিলে, লাজ পাম বুলি लोहारतरा नाমৰ स्थाনত এটা पुखुरी किनारे एरि दिले, तालाब के किनारे छोड़ दिया था। वहां से गुजरते हुए नीरू और नीमा नामक मुसलमान जुलाही दंपति को वो बालक मिला। नीरू आसले, नीमा आसले, नीरू और नीमा आसले তেওঁলোক মুছলমান আছিলে। দম্পতি দম্পতি মানে গিয়েক ঘৈণীয়েক একেলগতে, স্বামী স্ত্ৰীক একেলগতে দম্পতি বুলি কোৱা হয়। जुलाही आसले अर्थात दर्जी आसले, टेलर। खुदा का आशीर्वाद समझकर उन्होंने उस दिव्य बालक को गोद में उठा लिया। और खुदा का आशीर्वाद अर्थात भगवाনৰ आशीर्वाद বুলি ভাবি পিনি তেওঁলোকে কোচত ঠাই ল'লে আৰু তেওঁলোকে বালকটোৰ নাম ৰাখিলে কবিৰ, যাৰ অৰ্থ বৰা, মহান, শ্ৰেষ্ঠ। তেনেকৈ আৰম্ভ হ'ল কবিদাসৰ জীৱনটো। বাকীখিনি মাজৰখিনি যে আলোচনা নকৰোঁ, কি কি আছে ইয়াত সকলোখিনি দিয়া নাই। तो सन मृत्यु मृत्यु प्रश्न बनिब, कब उनका मृत्यु हुआ था, देहावसान कब हुआ था। तो सन 1518 में मगहर नामक स्थान में उनका देहावसान हुआ था। सन कबीरदास जी स्वामी रामानंद के योग्य शिष्य थे और वे निर्गुण निराकार भगवान श्री राम की आराधना करते थे। अर्थात और किसकी आराधना करते थे, ऐसे एने के प्रश्न तो है तो निर्गुण निराकार राम की वो उपासक थे। पिछले गई पिनी नीरू और निमाई जी काम কৰিছিলে दर्जी काम तो ताके कबीरदासे निजर बृत्ति हिसाबे लैছিলে। महात्मा कबीरदास की रचनाएं बीजक नाम से प्रसिद्ध हुई। तो प्रश्न ये पाया, महात्मा कबीरदास की रचनाएं किस नाम से प्रसिद्ध है? बीजक। बीजक के कितने भाग है? 3 भाग है, साखी, शबद, रामायणी। और उनकी काव्य भाषा क्या था? तत्कालीन हिंदुस्तानी है। विषय विद्वानों ने सदुकरी, पंचमेल खिचड़ी आदि कहा है। अब बेलग इंपॉर्टेंट क्वेश्चन यार ना है, लास्ट और क्वेश्चन। साखी कविता नाम है साखी। साखी शब्द मूल संस्कृत शब्द साक्षी से विकसित है। साक्षी से संबंधित शब्द है साक्ष्य, जिसका अर्थ है प्रत्यक्ष ज्ञान। एक इम्पोर्टेंट আছে। ইয়াৰ পিছত কবিতাৰ বিষয়ে থুলমূলকৈ আভাস দিছে। সো এইখিনি মই নপঢ়োঁ, কিয়নো মই কবিতাটো বহলভাৱে আলোচনা কৰিম। এতিয়া কবিতাটোলৈ যাওঁ। साखी। तेरा सही तुझ में जो पोहपन में बास, कस्तूरी का मीरक जो फिर फिर ढूंढे घास। কৈছে তোমাৰ ভগৱান তোমাৰ মাজতেই আছে, তোমাৰ মাজতেই বিদ্যমান। যিদৰে ফুলত সুবাস অৰ্থাৎ গোন্ধ বিদ্যমান হৈ থাকে,
কস্তির কা মীরক জো ফির ধুন্ধে খাস। যি ধৰণে কস্তুৰী মৃগ এটাই, কস্তুৰী নামৰ এটা মৃগ আছে, হৰিণ আছে, এটা প্ৰজাতি আছে যাৰ নাম কস্তুৰী। সিহঁতৰ নাভিত এটা খুব সুগন্ধিত দ্ৰব্য থাকে যাৰ নাম কস্তুৰী, আৰু তাৰ পৰাই হৰিণটোৰ নামো কস্তুৰী পৰে। খুব সুগন্ধিত দ্ৰব্য এটা নাভিত থাকে। তো সেইটো ইমানেই ধুনীয়া কথা, সিহঁতে সেই গোন্ধটো বিচাৰি বিচাৰি গোটেই বন চলাথ কৰি ফুৰে, আৰু তাকে বিচাৰি ঘূৰে, কিন্তু সিহঁতে জীৱনত সেইটো কেতিয়াও বিচাৰি নাপায়। যি ধৰণে আমি ভগৱানক বিচাৰি বিচাৰি কেতিয়াও নাপাওঁ, কাৰণ ভগৱান আমাৰ মাজতে নিহিত হৈ থাকে, আৰু আমি বাহিৰত নামঘৰ হওক, মন্দিৰ হওক, মঠ মন্দিৰ, তাৰপিছত মছজিদ হওক, য'তেই নহওক, বা গীৰ্জাঘৰ হওক, য'তেই নহওক, আমি ভগৱানক বিচাৰি ফুৰো আৰু আমি নাপাওঁ, কিয়নো ভগৱান তাত নাথাকে। ক'ত থাকে? আমাৰ মনতে থাকে, আমাৰ অন্তৰত, আমাৰ হৃদয়ত বাস কৰে, সেইকাৰণে আমি বিচাৰি নাপাওঁ। ঠিক কস্তুৰী মৃগৰ সেই কস্তুৰী নামৰ সেই সুগন্ধিত পদাৰ্থ তাৰ নাভিতে আছে, বেলেগ ক'তো নাই। গতিকে সি কেতিয়াও বিচাৰি নাপায়, কিয়নো সেই বস্তুটো তাৰ গাৰ এটা অংগ, তাৰ গাতে আছে। তাকে বুজাব বিচাৰিছে। তো ভগৱানক বাহিৰত বিচাৰি একো লাভ নাই, আমি নাপাম। তো আমাৰ নিজৰ হৃদয়ত ভগৱান থাকে, এই কথাটো আমি জানি শুনি যদি তেওঁক আমি আৰাধনা কৰিব পাৰোঁ ভালকে, তো ভগৱানক আমি নিশ্চয় পাম। তাকে বুজাব বিচাৰিছে, বা বাহিৰত বিচাৰি কোনো লাভ নাই, তাকে ক'ব বিচাৰিছে। দ্বিতীয়টো কৈছে, সদগুৰু কি মহিমা অনাথ অনাথ কিয় অপকাৰ, লোচন অনাথ উঘাৰিয়া অনাথ দিখা বন্ধা। সদগুৰুসকলৰ মহিমা অনন্ত থাকে, পাৰ নাথাকে কোনো। আমাৰ ওপৰত বিভিন্ন ধৰণে উপকাৰ কৰি ৰাখে। লোচন অনাথ, কিমান যে আমাক দৃষ্টি দেখুৱালে, কিমান অন্ধকাৰ বা পোহৰলৈ আহিব, কিমান দৃষ্টি, কিমান সহায় কৰিলে, যাৰ কোনো ঠিকনা নাই। অনাথ দিখা, আৰু অনন্তভাৱে কিমান, কোনো সীমা নাইকিয়াকে আমাক এই দৃষ্টি আৰোপণ কৰিলে, আমাক দেখুৱালে জগতখন কোনফালে কি হ'ব, কোনটো ৰাস্তা গ'লে আমি অন্ধকাৰ পাম, কোনটো বা অন্ধকাৰৰ পৰা আমি পোহৰলৈ কেনেকে আহিব পাৰো, সকলো ধৰণে সহায় কৰি থাকে বুলি কৈছে। তাকে ইয়াত ভগৱানৰ কথাই আমাক উনুকিয়াব বিচাৰিছে। গুৰু কুম্হাৰ শিষ কুম্ভ, এই 2 নম্বৰ যিটো ক'লো সদগুৰু কি মহিমা, এইটো মষ্ট আনকমন কুৱেশ্যন, প্ৰায় নিদিয়ে এইটো। তাৰপিছতে চাবা, এইটো ইম্পৰ্টেণ্ট হয়। গুৰু কুম্হাৰ শিষ কুম্ভ হে, গঢ়ি গঢ়ি কাহে খোট, অন্তৰে হাত সহাৰে বাহৰ বাহে চোট কৈছে। গুৰু কুম্হাৰৰ লগত তুলনা কৰিছে। কুম্হাৰ অৰ্থাৎ যিয়ে মাটিৰ বাচন বৰ্তন বনায়। শিষ কুম্ভ, শিষ্যক কলহৰ লগত তুলনা কৰিছে। গঢ়ি গঢ়ি কাহে খোট, কলহ এটা বনাওঁতে বা টেকেলি এটা বনাওঁতে, ঘৰা এটা বনাওঁতে কি কয়, তো কুমাৰে বিভিন্ন সময়ত কি হয়, তাক খোট অৰ্থাৎ আঘাত কৰিবলগীয়া হয় কলহটোক। অন্তৰা হাত সহাৰে বাহত বাঢ়ে চোট, যিবোৰ খোট আছে, একচুৱেলি যিবোৰ কলহ এটা বনাওঁতে যিখিনি খুটি নাটি ৰৈ যায়, ক'ৰবাত ওখ চাপৰ হৈ থাকে বা দেখিবলৈ ধুনীয়া নহয়, সেইবোৰ কি কৰে, অন্তৰ অৰ্থাৎ ভিতৰৰ ফালৰ পৰা হাতে সাহাৰা দি পিনি, চাপৰ দি পিনি, বাহিৰৰ পৰা তাক কি কৰে, মৰিয়াই ঠিক কৰে, যাতে কলহটো মসৃণ হওক, মিহি হওক, দেখিবলৈ ধুনীয়া হওক, সুন্দৰ হওক, সুঘৰ হওক, তেতিয়া বজাৰত সোনকালে বিকি যাব, তাৰ মূল্য বৃদ্ধি পাব, দেখিবলৈও ধুনীয়া হ'ব, বস্তুটো ভাল হ'ব, তাৰ কাৰণে কৰিব। ঠিক সেইদৰে এই আমাৰ শিক্ষাগুৰুসকলেও কি কৰে, আমাৰ যিবোৰ দুষ্কৃতি আছে সেইবোৰ নাশ কৰিবৰ কাৰণে সেই দুষ্কৃতিবোৰ আমাৰ পৰা আঁতৰাই পিনি আমাক যাতে ভাল সু নাগৰিক বনাব পাৰে, সু ব্যক্তি বনাব পাৰে, যেন ভাল ব্যক্তি বনাব পাৰে, তাৰ কাৰণে সদায় চেষ্টা কৰি থাকে। আৰু এইখিনি কৰিবলৈ যাওঁতে তেওঁলোকে ধ্যান ৰাখিবলগীয়া হয়, যাতে আমি অন্তৰত কোনো ধৰণৰ দুখ নাপাওঁ, আঘাত নাপাওঁ। তাৰ কাৰণে কি কয়, খুব মৰমেৰে সময়ত আমাক মৰম কৰে যেনেকে, তো আমাৰ বাহিৰৰ পৰা কি কৰে, আমাক গালি পৰাই হওক বা অকণমান খং কৰাই হওক, 2 এচাট দিয়াই হওক, সেইটোতে কি হৈছে, এনেকে টেকেলিটো মৰিয়াওঁতে এইটো ঠিক কৰিবৰ কাৰণে মৰিয়াবলগীয়া হয়। ঠিক তেনেকে আমাকো আমাৰ দুখবোৰ দূৰ কৰিবৰ কাৰণে আমাক কেতিয়াবা পিটিবলগীয়া হ'ব পাৰে, কেতিয়াবা শাসন কৰিবলগীয়া হ'ব পাৰে। পিতা মৰাৰ কথা বেলেগ, একচুৱেলি ইয়াত আচল শব্দটো হৈছে শাসন কৰা। हमें शासन करते हैं ताकि हम एक अच्छा व्यक्ति बन पाए जीवन में। তো সেইকাৰণে তেওঁলোকে কি কৰে, আমাক
কঠোৰভাৱেও কেতিয়াবা শাসন কৰি পিনি কি কৰিবা আমাক আমাৰ যিবোৰ দুখ ত্ৰুটি আছে সেইবোৰ নাইকিয়া কৰি পিনি আমাক ভাল মানুহ বনাবলৈ বিচাৰে। তেনেকে কুম্হাৰে কলহটোক ভাল কৰিব বিচাৰে, মাৰি পিটি হলে ভিতৰৰ ফালৰ পৰা চাপৰ্ট দি আমাক খুব মৰমেৰে বুজাই পিনি বা শাসন কৰি কঠোৰ শাসন কৰি হওক, কেতিয়াবা দৰকাৰ হলে কঠোৰ হওক বা যেনে যেতিয়া যি শাসনৰ প্ৰয়োজন হয় সেইমতে কৰি পিনি আমাক জীৱনত আগুৱাই লৈ যায়, যাতে আমি এজন ভাল ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰোঁ সমাজখনত। তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে আমাক তেনেদৰে শাসন কৰে। ইয়াত সেইটোৱে ক'লে। पोथी पढ़ी पढ़ी जोग मुआ पंडित भया न कोयो, धाई आखर प्रेम का पढ़े जो पंडित होयो। ইয়াত ক'ব বিচাৰিছে কবিয়ে যে পুথি পঢ়ি পঢ়ি জগতত মানুহ মৰি গৈছে, কিন্তু কোনো আজিলৈকে পণ্ডিত হৈ যাব পৰা নাই। ढाई अक्षर प्रेम का पढ़े जो पंडित है, लेकिन जिसने भी प्रेम का 2 अक्षर पढ़ लिया हो बस वही पंडित बन पाएगा या बन सकता है या बना है। তাকে ক'ব বিচাৰিছে যে প্ৰেমৰ বিষয়ে একো নাজানে, প্ৰেমৰ আঢ়ৈটা আখৰ যি নাজানে তো সি কি কৰিব নোৱাৰে বুলি কৈছে, কেতিয়া পণ্ডিত হ'ব নোৱাৰে। 2 নম্বৰ কোৱেশ্চন আহিব পাৰে। माला फेरत जोग भया फिरा न मन का फेर, कर का मन का दारी दे मन का फेर কৈছে। माला फेरत जोग भया, মালা ফেৰুতে, মালা বুলি গম পাইছে এনেকুৱা এবিধ মালা যিটো গুটি গুটি থাকে 52টা মান থাকে নেকি, জব কৰি থাকে যে। ফিৰানা মন কা ফিৰ, কিন্তু মনৰ মলিনতা দূৰ নহল, মনৰ অসন্তুষ্টি, মনৰ যি মনত চলি থকা সেই চিন্তাসমূহ কেতিয়াও দূৰ নহল। মনৰ সমস্যাটো দূৰ নহল। কৰ কাম মন কা দাৰি দে, আৰু কৰ মানে হাত, হাতৰ পৰা সেই মন কা মানে সেই মালাডালৰ কথা কৈছে, গুটি গুটি থকা সেই মালাডালৰ কথা কৈছে, এডাল দলিয়াই দিবলৈ কৈছে, এই দিবলৈ কৈছে। ত্যাগ কৰি পিনি মন কা ফেৰ, মনৰ যিটো মনকা আছে, নিজৰ মনটোক ততলিবলৈ কৈছে। মনটোতে কি কৰিলো কি নকৰিলো বা কি কৰিলে ভাল হ'ব সেইখিনি কথা চিন্তা কৰি পিনি যিখিনি কৰিব লাগে ভালখিনি, তো সেইখিনি কৰিলে কি হ'ব, আমাৰ মনৰ যিটো সমস্যা আছে সেই সমস্যা সমাধান হ'ব। जाति न पूछो साधु की पूछी लीजिए ज्ञान, मोल करो तलवार का परारहन दम्यान। জাতি ন পুছো সাধু কি, কোনো এজন সাধু পুৰুষৰ আমি জাতি সুধিব নালাগে, জাতিৰ লগত কোনো কথা নাই। পুছি লিজিয়ে জ্ঞান, আমি সদায় তেওঁৰ পৰা জ্ঞান ল'বলৈ চেষ্টা কৰিব লাগে, क्योंकि एक साधु हमेशा क्या होता है, ज्ञान का भंडार होता है। उनकी जाति कोई भी हो, इससे हमें कोई फर्क नहीं पड़ना चाहिए, हमें सिर्फ उनसे ज्ञान लेना चाहिए, जितना हो सके उतना ज्ञान प्राप्त कर लेना चाहिए। मोल करो तलवार का परारहन दम्यान, युद्ध लड़ने के लिए हमें क्या चाहिए, तलवार चाहिए। तलवार अच्छी होनी चाहिए, उसके लोहा अच्छे होने चाहिए। हम जब भी तलवार खरीदने जाते हैं तो तलवार का मोल करते हैं, न कि उसके म्यान का। म्यान अर्थात जहाँ तलवार को रखा जाता है, तो वर्ल्ड वाइड खाप को ठाकुर से म्यान, वो कैसा भी हो इससे कोई फर्क नहीं पड़ता, तलवार अच्छा होना चाहिए, तभी हम युद्ध जीत पाएंगे, वही उपयोगी है। ठीक उसी तरह हमें क्या करना चाहिए, एक साधु व्यक्ति की, वो कोई भी जाति से हो, हमें इससे कोई लेना देना नहीं होना चाहिए, हमें सिर्फ उनसे ज्ञान प्राप्त कर लेना चाहिए, ज्ञान की आशा रखनी चाहिए या ज्ञान की अपेक्षा रखना चाहिए। जाति कोई भी हो, इससे हमें कोई फर्क नहीं पड़ना चाहिए। लेकिन कथा कैसे यार, बुरा जो देखन में चला बुरा न मिलिया कोयो, जो दिल खोजा अपना मुझसा बुरा न कोयो। যেতিয়া বেয়া মানুহ বিচাৰিবলৈ চেষ্টা কৰিলো তেতিয়া বেয়া মানুহ পৃথিৱীত মই কেতিয়াও বিচাৰি নাপালো। পৃথিৱীত গোটেই কবিতা আছে, যেতিয়া বেয়া মানুহ বিচাৰিবলৈ গ'ল তো বেয়া মানুহ ক'তো বিচাৰি নাপালে। যেতিয়াই নিজৰ অন্তৰত বা নিজৰ হৃদয়ত ঝাঁকি চালে, নিজৰ হৃদয়খনক ততলি চালে, নিজৰ হৃদয়ত ভালকে মানে
ধ্যান দি চালে নিজৰ কথা ভাবিলে তেতিয়া দেখিলে চোন মোতকৈ বুঢ়া মানুহ অৰ্থাৎ বেয়া মানুহ আৰু এই পৃথিৱীত কোনো নাই সবচে বেয়া মানুহ সবচে বেয়া পৃথিৱীৰ ভিতৰত জগতৰ ভিতৰত বেয়া মানুহটো ময়ে दिन ढूंढा तीन पाया गारे पानी पेट जो बुरा दिवन दरा रहा किनारे बैठ दिन ढूंढा तीन पाया जिसने ढूंढने की कोशिश की उन्हीं को मिला जिसने गहरे पानी में छलांग लगाने की साहस रखी उसी को मोती मिली जो बोरा दुबंदर जिसने डूबने के डर से डूब जाने के डर से पानी में छलांग नहीं लगाया या पानी के अंदर जाने से डर गए वो किनारे पे ही बैठा रहा अर्थात यहाँ पर यह कहना चाहता है जिसने भी जीवन में कुछ पाने के लिए परिश्रम करना चाहा उनको सफलता मिली और जिसने परिश्रम करने से डर गया जो व्यक्ति परिश्रम करने से डर गया मेहनत करने से डर गया तो जीवन में कुछ भी हासिल नहीं कर पाए वो बस बेहतर रह गए এটুকে ক'ব বিচাৰিছে ইয়াত যিজনে পানীত ডুবকি লগাৰ বিচাৰিলে বুৰ মাৰিবলৈ পানীত জঁপিয়াবলৈ সাহস ৰাখিলে সি গৈ পানীৰ তলত থকা মুক্তি কোষ আনিব পাৰিলে प्राप्त किया हाँ जिसने भी छलांग लगाने की साहस रखी उन्होंने पानी के अंतराल में जाकर मुक्ति कोष को पाने में सफलता मिली उन्हें वो मोटी मिली और जिन्होंने भी पानी में छलांग लगाने से डर गए जो व्यक्ति डर गया वो किनारे पे बैठा रहा कि मेरे पास कब आएगा मुझे ये दिन के ऐसे लेकिन ऐसा कुछ नहीं होता है बिना परिश्रम के कोई भी फल हमें भोगने को नहीं मिलता है तो उन्हें कुछ नहीं मिलता जागत प्रेम न संसरे सो घत जान मसान जैसे खा लोहर की सांस लेत बिनु प्राण जागत प्रेम न संसरे जिसके शरीर में प्रेम न संसरे प्रेम नहीं है जिसके हृदय में प्रेम नहीं है सो घत जान मसान वो एक मसान की तरह है असर मोहियाली निशना बिल्कुल से शमशान की तरह है जैसे खाल लोहार की जैसे लोहार की खाल है सांस तो लेता है लेकिन उसमें प्राण नहीं होती तो जार हृदय प्रेम नाय सहानुभूति नाय हेजन मानु नय हेजन हेजन मृत मानु बिल्कुल से कल करे सो आज करे सो पल में प्रलय होएगा बोहरी करेगा को काल करे सो आज कर जो काम कल करना है आने वाले कल में जो हम करना चाहते हैं उसे आज ही कर लेना चाहिए और आज जो काम होना है उसे हमें अभी कर लेना चाहिए क्योंकि हमारे जीवन मनुष्य के जीवन जो है अनिश्चित है कब समाप्त हो जाए किसी को नहीं पता हमारी जिंदगी में कब प्रलय आ जाए या कब मृत्यु रूपी प्रलय आ जाए कब हम मर जाए कब हमारे मृत्यु हो जाए या कब हमारे जीवन में बड़ी बड़ी समस्या आ जाए हमें पता नहीं होता है इसलिए समय रहते ही हम जो भी करना चाहते हैं उसे कर लेना चाहिए वरना क्या होगा कुछ प्रलय होने के बाद अर्थात मर जाने के बाद अर्थात या फिर कुछ बड़ी समस्या आ जाने पर हम जो करना चाहते हैं वो हम नहीं कर पाएंगे वो हमारे लिए वो तब अगर जिंदा भी रहेंगे तब भी संभव नहीं होगा फिर बता को विशेष